ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ, কিন্তু ভিডিঅ'টো কালিৰে আছিলে দেই, আজিহে মানে এডিট কৰি দিছোঁ। এয়া চব্জি কাটি আছোঁ, মানুহজন নাইট ডিউটি কৰি আহিলে শুই আছে, মই এইফালে চব্জি কাটি আছোঁ দুপৰীয়া বনাবৰ কাৰণে। আৰু গাজৰ, কবি আৰু উৰহি, মটৰ, আলু দি এনেকৈ অকণমান ভাজিম বুলি ভাবিছোঁ আৰু দালি বনাম। আৰু ইফালে ল'ৰা দেখিছেনে একদম উৎপাত কৰি আছে, খিৰিকীত উঠি আছে। ইফালে বনালোঁ মাটি দালি আৰু মচুৰ দালি মিক্স কৰি বনালোঁ, তাতে বিলাহী এটাও দিলোঁ। আৰু ইফালে ভাজিখিনিও বহাই ল'লোঁ। এনেকৈ মটৰ আৰু এনেকৈ মিক্স দি ভাজিকণ খাই বহুত ভাল লাগে নহয়নে? আৰু মোৰ বনোৱাও হৈ গ'ল, এফালে ভাত খাবলৈও ৰেডি হৈ গ'ল। আজি বিশেষ একো নাই, দালি আৰু ভাজি, অকণমান আচাৰ ল'লোঁ, বাছ সিমানেই। আবেলি ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ, মানুহজনৰ ৰাতি আজি ডিউটি নাইকিয়া। কিন্তু কি হ'ল জানেনে, ভাতকেইটা খাই কিনি অকণমান শুলোঁ, একেবাৰে সন্ধিয়া সাৰ পালোঁ। আৰু সন্ধিয়াখনো আৰু ক'ত ফুৰিবলৈ যাম, অকণমান দূৰণি জেগাত যাম বুলি ভাবিছিলোঁ। সেয়ে চাহ তাহ খালোঁ আৰু খাই কিনি দোকানলৈ বুলি ওলাই গ'লোঁ। ইফালে মাংস অকণ আনিলোঁগৈ আৰু মাংসখিনিত আজি মছলাখিনি সানি লৈছোঁ, সকলোখিনি মছলা দিলোঁ, ওপৰতে অকণমান তেলো দিলোঁ, পিঁয়াজো কাটি দিছোঁ আৰু অকণমান পিঁয়াজ তেলত দিম, গোটেইখিনি সানি ল'লোঁ। এইফালে ইণ্ডাকশ্যনতো কেৰাহীটো পাতি ল'লোঁ, তাৰপিছত ইফালে তেল দিলোঁ, তেল দি পিঁয়াজখিনিও অকণমান ভাজি ল'লোঁ, জলকীয়া দুটা কাটি দিলোঁ, এইফালে মাংসখিনিও দি দিছোঁ। মাংসখিনি যিহেতু গোটেইখিনি মছলা সানিয়ে থৈছোঁ, সেইটো কাৰণে এতিয়া অকল ভাজিহে থাকিম আৰু মাংস চালাড বনাম, তাৰ কাৰণে মাংস অকণমান ৰাখি থ'লোঁ আৰু অকণ সিজায়ো ল'লোঁ। তাৰপিছত অকণমান মানে পুৰি দিছোঁ, তেতিয়া মানে খাই অকণমান ভাল লাগে। আৰু ইফালে তাৰ কাৰণে কাটি ল'লোঁ, গাজৰ অকণো কাটি লৈছোঁ আৰু বন্ধাকবি অকণো কাটি ল'লোঁ আজি। এইফালে মাংসও বনাই আছোঁ, এইফালে মাংসখিনিও মোৰ পূৰা হৈ গ'ল। এইবিলাক সৰু সৰু কৰি ল'লোঁ, তাতে সকলো কাটিয়ে লৈছিলোঁ আৰু ওপৰতে দি দিলোঁ। এতিয়া নেমু অকণ চেপি দিছোঁ, নেমুকণ চেপি দিলে অকণমান টেঙা ভাৱটো আহিব, খাই ভাল লাগিব। আৰু নিমখো দিলোঁ, সানি ফুটুকি ল'লোঁ। ইফালে ভাত খাবলৈও ৰেডি হৈ গ'ল মোৰ। এই ভিডিঅ'টোত বিশেষ একো নাইকিয়া, খালি ৰাতিপুৱাৰ পৰা সেয়াই আৰু আমাৰ গৃহিণী মানুহনো কিনো ভিডিঅ' দিম আৰু বেলেগ, খোৱা আৰু বনোৱা বাছ সিমানেই আৰু। এইফালে মাংসও হৈ গ'ল আৰু ভাত খাবলৈও মোৰ ৰেডি হৈ গ'ল। ভাত খাওঁতে 11:30 বাজিল আৰু মই আজি ভাত বনাবলৈও লেটকৈ সোমাইছোঁ, 10:30 মানত সোমাইছোঁহে। আৰু ভাত পানীও খাই হৈ গ'ল, এইফালে ভাত পানী খাই শুবলৈ আহিছোঁ, 12টা বাজি পাৰ হ'ল জানেনে। এইফালে ল'ৰা দেখিছেনে, মোবাইলত একদম গান লগাই লৈছে, তাৰ কি ডান্স একদম। ৰাতি 12টা বাজি পাৰ হ'ল, ইমান ৰাতি সি এতিয়া এইখন কৰি আছে, একচন চোৱা একেবাৰে। চেচ বিচনা ভাঙিলে আৰু।